অসমীয়া সমাজৰ পৰা সম্প্ৰতি লাহে লাহে লুপ্তপ্ৰায় হ'বলৈ ধৰিছে বহুতো পৰম্পৰাগত খেল। ইয়াৰ মূল কাৰণ আধুনিকতা। আধুনিকতাৰ ধামখুমীয়াত পৰি পাহৰণিৰ গৰ্ভলৈ গতি কৰা তেনে এবিধ পৰম্পৰাগত খেল হৈছে টাংগুটি খেল। কিছু কিছু অঞ্চলত ফটাং খেল বুলি পৰিচিত এইবিধ খেল ঠাইভেদে আছে অন্য নাম। গ্ৰামাঞ্চলত যিবিধ খেলে শৈশৱৰ সেই ধেমালিৰ দিনবোৰ মনত পেলাব আপোনাক মোক সকলোকে। মাটিত এডাল লাঠি পুতি সেই লাঠিৰ ওপৰত সৰু লাঠিৰ টুকুৰা এটা ৰাখি এটা দলৰ এজনে পুনৰ এডাল মাৰিৰে মৰা হয় খেলবিধত। আনটো দলে সেই উৰি যোৱা লাঠিৰ টুকুৰাটোক হাতত লৈ থকা লাঠিৰে লগাব পাৰিলে হয় আউট। গ্ৰামাঞ্চলত প্ৰচলিত এই খেলবিধ একাংশৰ লোকৰ মতে ক্ৰিকেট খেলৰ লগত আছে কিছু সামঞ্জস্য। গ্ৰামাঞ্চলত ল'ৰালিৰ খেল ধেমালিৰ জৰিয়তে পৰম্পৰা ৰক্ষা কৰা এই খেলবিধ সম্প্ৰতি শিশু কিশোৰৰ মাজত দেখিবলৈ নোপোৱা হ'ল। অসমীয়া সমাজ জীৱনৰ শৈশৱৰ এক বিশেষ অংগস্বৰূপ এই পৰম্পৰাগত খেলবিধক যদিহে আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আয়োজিত খেলৰ অংশ কৰি নলওঁ তেনেহ'লে ই লুপ্ত হোৱাটো নিশ্চিত। ইয়াক জীয়াই ৰখাৰ দায়িত্ব আপোনাৰ মোৰ সকলোৰে, যিহেতু অসম আৰু অসমীয়াৰ আছে এক সুকীয়া পৰিচয়।